ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম কেঞ্চাৰ আৰু ইয়াৰ লক্ষণৰ বিষয়ে। আমি যদিও জানো যে কেঞ্চাৰ এটা দুৰাৰোগ্য ৰোগ, কিন্তু সময় থাকোঁতে যদি কেঞ্চাৰৰ লক্ষণবোৰ ধৰা পেলাব পাৰি তেন্তে ইয়াৰ উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰি আৰু ৰোগীজনক মৃত্যুৰ মুখৰ পৰা বচাব পাৰি। কেঞ্চাৰ নাম শুনিলেই ৰোগী আৰু পৰিয়ালৰ সকলোৱে বুকু কঁপি উঠে। প্ৰতি মুহূৰ্ততে মৃত্যুৰ কাষলৈ গৈ থকাৰ ভয়ে জীৱনৰ বাকী দিনকেইটাও জীয়াই থাকিব নিদিয়ে। কিন্তু আজিকালি উন্নত মানৰ চিকিৎসাই এই ৰোগৰ পৰা ৰোগীজনক সুস্থ কৰি তুলিব পৰা হৈছে, কিন্তু তাৰ বাবে ইয়াৰ চিনাক্তকৰণ প্ৰথম পৰ্যায়তে হ'ব লাগিব। সেইকাৰণে ফ্ৰেণ্ডছ, আৰু আমি জানো যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। সেইবাবে ৰোগটোৱে বেছিকৈ বহলিব নোৱাৰ আগতেই যদি আমি ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু সুস্থ জীৱন এটা যাপন কৰিব পাৰি। সেয়েহে ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম কেঞ্চাৰৰ প্ৰাথমিক লক্ষণসমূহৰ বিষয়ে। নম্বৰ 1টো হ'ল মূত্ৰৰ লগত তেজ ওলালে। যদি কোনোবা ব্যক্তিৰ মূত্ৰৰ লগত তেজ ওলায় তেন্তে ব্লাডাৰ বা কিডনীৰ কেঞ্চাৰ হ'ব পাৰে, কিন্তু কোনো ইনফেকশ্যনৰ ফলতো তেজ ওলাব পাৰে। গতিকে তেজ ওলালে বুলিয়েই যে কেঞ্চাৰ হ'ব তেনেকুৱা কোনো কাৰণ নাই, কিন্তু তথাপিও ডক্তৰৰ লগত পৰামৰ্শ ল'ব লাগে। নম্বৰ 2টো হ'ল কাহৰ লগত তেজ ওলালে। কাহৰ লগত তেজ ওলালেও ফ্ৰেণ্ডছ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে অতি সোনকালে পলম নকৰি ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। নম্বৰ 3টো হ'ল শৰীৰৰ যিকোনো অংগত বিষ হ'লে। যদিহে ফ্ৰেণ্ডছ দেহৰ ভিতৰত হোৱা বিষটো দীৰ্ঘদিনীয়া হয় আৰু ই দিনক দিনে বৃদ্ধি হৈ গৈ থাকে তেন্তে ই এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। নম্বৰ 4টো হ'ল তিলৰ দৰে চিহ্ন। দেহত হোৱা প্ৰতিটো তিলেই যে কেঞ্চাৰৰ কাৰণ হ'ব তেনেকুৱা কোনো কাৰণ নাই, কিন্তু যদি দেহত হোৱা তিলৰ আকাৰ, আকৃতি বা তাৰ ৰং যদি সলনি হৈ থাকে তেন্তে ই স্কিন কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। সেইকাৰণে ফ্ৰেণ্ডছ, তেনেকুৱা লক্ষণ দেখা দিলে ডক্তৰৰ লগত অতি সোনকালে পৰামৰ্শ কৰিব। নম্বৰ 5টো হ'ল যদি কোনোবা মহিলাৰ মেনচুৰেঞ্চ পিৰিয়ড শেষ হোৱাৰ পিছতো যদি ব্লিডিং দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে ই কোনো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। নম্বৰ 6টো হ'ল ওজন হ্ৰাস পোৱা। প্ৰাপ্তবয়স্ক লোকৰ সাধাৰণতে বিনা কাৰণত ওজন হ্ৰাস নহয়। যদি ফ্ৰেণ্ডছ আপোনাৰ অকাৰণতে ওজন হ্ৰাস হৈছে, অৰ্থাৎ 4ৰ পৰা 5 কেজি ওজন যদি হ্ৰাস হয় তেন্তে ই কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। নম্বৰ 7টো হ'ল খোৱা বোৱাত অসুবিধা হোৱা। অৰ্থাৎ যদি কোনো আহাৰ খাওঁতে ডিঙিত বিষ অনুভৱ হয় তেন্তে জুলীয়া আহাৰ গ্ৰহণ কৰাৰ সলনি ডক্তৰৰ লগত পৰামৰ্শ কৰিব, কাৰণ ই এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। নম্বৰ 8টো হ'ল কঁকালৰ বিষ। যদি দীৰ্ঘদিন ধৰি কঁকালৰ বিষত ভুগি আছে তেন্তে এবাৰ ডক্তৰৰ লগত কনচাল্ট কৰি ল'ব, কাৰণ ই এটা দুৰাৰোগ্য ৰোগ, কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। নম্বৰ 9টো হ'ল যদি বিনা কাৰণত ভাগৰুৱা অনুভৱ হয়। কোনো পৰিশ্ৰম নকৰাকৈ বা ৰেষ্ট কৰাৰ পিছতো যদি ভাগৰ দূৰ নহয় তেন্তে ফ্ৰেণ্ডছ ই এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। ফ্ৰেণ্ডছ, এইকেইটাই আছিলে কেঞ্চাৰৰ লক্ষণ। যদি ইয়াৰ ভিতৰত কোনোবা এটাও দেহত দেখা পাইছে বা অনুভৱ কৰিছে তেন্তে ফ্ৰেণ্ডছ অতি সোনকালে দেৰি নকৰাকৈ ডক্তৰৰ লগত পৰামৰ্শ কৰিব, কাৰণ যিকোনো এটা বেমাৰ প্ৰথম পৰ্যায়তে ধৰা পেলাব পাৰিলে বা চিকিৎসা লাভ কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব পাৰি। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে আৰু নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।